মূৰত মই আজি আহিবলৈ ইয়াত পদাৰ্পণ কৰিবলৈ মই আজি সক্ষম হ'লোঁ। এই ঠাইত আহি মই ইমানেই আনন্দিত হৈছোঁ আজি যে ইমান ভিতৰুৱা অঞ্চলত ইমান এটা ধুনীয়াকৈ বিহু পাতিছে, তাৰ কাৰণে মই উদ্যোক্তা সমিতিলৈ সকলোলৈ মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কৈছোঁ সদূৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, গোৱালপাৰা জিলাৰ পৰা সদূৰ ডিমাপুৰলৈকে মই এইবাৰ বিভিন্ন বিহু মঞ্চত তাৰমানে উপস্থিত হৈ পেলাই কিছু জেগাত নিৰ্দিষ্ট বক্তা হিচাপে মই তাত উপস্থিত হৈছোঁ। কিন্তু মই চাইছোঁ ইয়াৰ যিটো বিহু ই অলপ ব্যতিক্ৰমিত। মানে আজি প্ৰথমে আহি আপোনালোকৰ ইয়াত চালোঁ মই যিটো বিহু আৰম্ভ হোৱাৰ আগে যিটো বাৰে বৰণীয়া বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই যিটো সাংস্কৃতিক এটা প্ৰদৰ্শন কৰিলে, মই ইয়াত নথৈ এইটো উপভোগ কৰি পেলাই মই নথৈ আনন্দিত হৈছোঁ। কাৰণ আমি সদায় সমন্বয়ৰ কথা কওঁ, সমন্বয় কেনেকৈ গঢ়িব লাগে এই সংস্কৃতিয়ে ঠিক কৰে। কথাতে আছে যে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত যিখন 7খন ৰাজ্য আছে সেইটো 7 ভনী বুলি কোৱা। 7 ভনী মানে আমি এই 7খন ৰাজ্যত আমি একেটা পৰিয়াল ক'ব গ'লে। মই নাগালেণ্ডত কালি ডিমাপুৰত এই কথাকে ক'লোঁ যে অসমৰ উষা, নাগালেণ্ডৰ উলুপি, অৰুণাচলৰ ৰুক্মিণী, মেঘালয়ৰ প্ৰমীলা, মণিপুৰৰ চিত্ৰাংগদা, ত্ৰিপুৰা সুন্দৰী। এই 7 ভনী, এই 7 ভনীৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলক কি কয় 7 চিষ্টাৰ বুলি কোৱা। যিহেতু বিহু হ'ল অসমৰ এটা জাতীয় উৎসৱ, বিহু হ'ল অসমীয়া জাতিৰ যিটো সংস্কৃতি তাৰ ধাৰাবাহক, তাৰমানে বাহক। আৰু বিহুক যদি বাদ দিয়া হয়, আমাৰ বড়োসকলৰে হওক বা অন্যান্য অসমীয়া বা অন্যান্য জনগোষ্ঠীৰ হওক, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো সংস্কৃতি ই আধাৰুৱা হৈ থাকিব। গতিকে বিহুক আমি কোনো কালেই বাদ দিব নোৱাৰে। আজি বিহু অকল অসমতে নহয়, অসমৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে চুবুৰীয়া প্ৰায় ৰাজ্যত বিহু উদযাপন কৰা হৈছে। সুদূৰ নেপালত বিহু উদযাপন কৰা হৈছে, ত্ৰিপুৰাত কোকবৰাসকলে বিহু উদযাপন কৰিছে।